তো এফালে আমাৰ ৰাইচ স্পাইৰেল পটেটো খোৱাত হে গাইজ গুড ইভিনিং কি খবৰ আশা কৰোঁ সকলো ভালে আছে স্বাগতম জনাইছোঁ মই অন্য এটি নতুন ভিডিঅ'লৈ আৰু এতিয়া বৰ্তমান বাজিছে সন্ধিয়া 6টা আৰু কি খাওঁ কি নেখাওঁ লাগি আছে ঘৰতো ডিমাণ্ড কৰি আছে যে কিবা এটা বনাই খোৱা বৰষুণ বতৰ তো আজি বনাই খাম আমাৰ স্পেচিয়েল এতিয়া বৰ্তমান ট্ৰেন্ডিঙত চলি আছে স্পাইৰেল পটেটো তো আজি ঘৰতে স্পাইৰেল পটেটো বনাই খাম আৰু স্পাইৰেল পটেটো কেনেকৈ বনাওঁ কি কৰি বনাওঁ কি লাগে বনাবলৈ গোটেইখিনি সকলোখিনি দেখুৱাই থাকিম তো বলক আজি ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিওঁ কেলে আৰে যি বছত আছে হে তো কামটো হলাই হতে না মই বনালে বেয়া হ'ল টিটো তো স্পাইৰেল পটেটো বনাবলৈ মই অলপ দিনতেই অলপ ভাল আলু যোগাৰ কৰি ধুই ধাই কাটি কুটি ৰেডি কৰি ৰাখিছোঁ কাৰণ যিহেতুকে আমাৰ ওচৰত মেচিন নাই মেচিন মাৰ্কেটতো পোৱা নাযায় মই মাৰ্কেটত বিচাৰিছিলোঁ তো নাপালোঁ সেইটো কাৰণে ধুনীয়াকৈ আলুকেইটা ধুই ধাই অলপ নিজে হাতেৰে কাটিবলৈ চেষ্টা কৰিলোঁ আৰু চাইছোঁ কাটোতে সিমান বেয়া হোৱা নাই ভাল হৈছে কিন্তু হ'লেও মেচিনৰ সমান নহয় কিন্তু চলি যাব আৰু ঘৰতহে খাম চলি যাব গতিকে বলক আলুখিনি চাই লওঁ কেনেকুৱা হৈছে তো এইখিনি আলু কাটি ৰেডি কৰি ল'লোঁ এয়া আলুকেইটা বহুত ডাঙৰ নহয় আৰু বহুত ভালো হোৱা নাই হ'লেও মোটামুটি চলি যাব আৰু এয়া কাটি ল'লোঁ ধুনীয়াকৈ এইকেইটা অলপ বেয়া হ'ল কাটা এইটো বহুত ধুনীয়া হৈছে কাটা হাতেৰে কাটিছোঁতো মেচিনৰ সমাননো ক'ত হ'ব হ'লেও ট্ৰাইটো কৰিলোঁ আৰু ভাবিছোঁ ভালেই লাগিব বনাই ভাল লাগিব খায়ো ভাল লাগিব আমাৰ ঘৰত মেম্বাৰ 7জন তো গতিকে 7টা আমি আলু কাটি ৰেডি কৰি ল'লোঁ 7টা নে কেইটা হৈছে 1 2 3 4 5 6 7 8 8টা কৰিছোঁ এটা বেছিকৈ কৰিছোঁ কাৰণ কমি যাব পাৰে কোনোবাই দুটা খাওঁ বুলিও ক'ব পাৰে ভাল হ'লেহে তো এয়া আলু কাটি ৰেডি আৰু এয়া মই ৰেডি কৰি লৈছোঁ ময়দা আৰু এইফালে আছে কৰ্ণফ্ল'ৰ লাগিব ময়দা লাগিব তাৰ পেষ্টটো বনাবলৈ মছলা পেষ্টটো বনাবলৈ তো মছলা পেষ্টটো বনাই লওঁ তো মছলা পেষ্টটো বনাই ল'বলৈ এইটো এটা চৰিয়া ল'লোঁ গামলা লৈছোঁ গামলা কয় নে চৰিয়াকৈ কয় আৰু তাৰপিছতে এইটো কৰ্ণফ্ল'ৰ ঢালিম ইয়াত 2 চামুচমান দিলে হ'ব ন আৰু অকণ দি দিয়া কেইবাটাও আছে ন খাই ভাল লাগিব ক্ৰিস্পি হ'ব তেতিয়া ন 3 চামুচ দিলে হৈ যাব আগে হেৰি কৰিছোঁ মানে মিক্স কৰিছোঁ দৰকাৰ হ'লে আকৌ দি দিবা অলপ বেছিকৈ দি দিছোঁ কৰ্ণফ্ল'ৰ তেতিয়া খাবলৈ ধুনীয়া হয় সোৱাদটো ময়দাটো কমকৈ দিয়া সেইটোতকৈ ময়দা দিম 2 চামুচ দিম হৈ যাব কৰ্ণফ্ল'ৰ 3 চামুচ ময়দা 2 চামুচ দি দিলে হৈ যাব 2 চামুচ ময়দা দিলোঁ এতিয়া দিয়া আলুখন হালধি দিছোঁ তাৰপিছত জোখমতে নিমখ দি দিছোঁ নিমখ হ'ব নাই বাৰু হৈ যাব নিমখ জিৰা পাউডাৰ মিক্স কৰিছোঁ অকণমান টেষ্টটো ভাল হ'বলৈ তাৰপিছত এয়া চিলি পাউডাৰ দিলোঁ এতিয়া পানী অকণমান হেৰি দি দিয়া নেকি বাৰু এনেকুৱা মিট মছলা কিবা দি দিয়া নেকি টেষ্টটোৰ কাৰণে মিট মছলা দিলোঁ এতিয়া পানী দি পেষ্টটো বনাই লৈছোঁ কৰি দিম বেটাৰটো বেছি পাতলা হৈছে নি বাৰু অকণমান পাতল হৈছে ইয়াত ধুনীয়াকৈ হেৰি দি দিয়া কৰ্ণফ্ল'ৰ দি দিয়া আৰু ঘোলটো বনাই লৈছোঁ কৰ্ণফ্ল'ৰ আৰু অকণমান দি দিওঁ অলপ বেছি পনীয়া হ'ব ন গুৰপত দিছে নিমখ হৈছে নে অকণমান চেলেক এটা মাৰি চোৱাচোন তুমি চোৱা নহয় মই একেবাৰে খাম যে মই কেঁচাকৈ বৰ বেপাৰী ধূপ এটা জ্বলাই হ'ব দিলে মন কৰিলোঁ নহ'লে বেয়া লাগিব অকণমান চেলেক এটা মাৰিছোঁ আমাৰ এইটো ঘোলটো ৰেডি হৈ গ'ল
ঘোলটোত এইটোত দিছোঁ কৰ্ণফ্ল'ৰ, ময়দা, হালধি, নিমখ, অলপ মিৰ্চি পাউডাৰ দিলোঁ, তাৰপিছত জিৰা দি দিছোঁ। এইখিনি অলপ ধুনীয়াকৈ হাতেৰে মিলাই লৈছোঁ। এতিয়া এইটো যোনটো ধুনীয়াকৈ আলুটো কাটি লৈছিলোঁ, এই আলুটো ইয়াত দি নাজানো কি হৈছে, মুঠতে ভাল হৈছে নিচিনাই লাগিছে। ধুনীয়াকৈ খাম মুঠতে আৰু ধুনীয়াকৈ হৈ যাওঁ স্পাইৰেল পটেটো। গুৱাহাটী দীঘলী পুখুৰীত যাব নোৱাৰোঁ আৰু ঘৰতে বনাই খাম সেইটো কাৰণে, কাৰণ আমাৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী বহুত দূৰ। এই পটেটোটো খাবলৈকেনো কি যাম, সেইটো কাৰণে ঘৰতে ট্ৰাই কৰিলোঁ, ঘৰতে বনাই খাম, ভাবিছোঁ ভাল লাগিব বুলি। এতিয়া বনাওঁ আহক। আমাৰ অসমীয়া মানুহবোৰ ইমান ভাল মানিব লাগিব। এমাহতেই মানস মনীষাক একদম বহুত ওপৰলৈ উঠাই দিলে। তো সেইটো কাৰণে ধন্যবাদ সকলোকে, আৰু মানস মনীষালৈও শুভেচ্ছা থাকিল। স্পাইৰেল পটেটো বনাই ইমান আগবাঢ়িলে। তো আমিতো গুৱাহাটীলৈকে যাব নোৱাৰোঁ স্পাইৰেল পটেটো খাবলৈ, তো ঘৰতে বনাইছোঁ। এয়া এইখিনি মিলাই লৈছোঁ, ইয়াতে দি দিছোঁ ধুনীয়াকৈ, হাতেৰে দি দিছোঁ মই, কাৰণ হাত দুখন ইউজ কৰিলে যোনটো মজা, সেইটো চামুচ ইউজ কৰিলে পোৱা নাযায়। তেলত দিবলৈ ৰেডি হৈ গ'ল। এইফালে গৰম হৈ আছে কেৰাহীৰ তেল, ভালকৈ আৰু অকণমান গৰম হ'ব লাগিব, তেতিয়া দিম আৰু চেওঁ কৰিব আৰু হৈ যাব। দুটা দি দিব যাব নেকি একেলগে। তো এয়া অপেনিং ডে ৰাইচ। কাটি ভাঙি যাব। অপেনিং মানে কেৰাহীৰ তেলত ভালকৈ সাৱধানে দিবা, চাবা হাতখন এয়া কেৰাহীত দিছোঁ আৰু এনেকৈ থ'ব লাগিব দেই। সৰু চাই থাকি আৰু চাইডত ঠিক আছে। আৰু দি দিওঁ। দোকানত খোৱাতকৈ ল'ৰা ছোৱালীবোৰক ঘৰতে বনাই খুৱাব, বৰ ধুনীয়া নহ'লেও, কাৰণ ঘৰৰ বস্তুটো পূৰা শ্বেপ ধুনীয়া হ'বই লাগিব, কোনো কথা নাই, আৰু টেষ্টটো তেনেকুৱা নহ'বও পাৰে। চাফ চিকুণকৈ বনাইছোঁ, আৰু এইখিনি তেল এবাৰেই ইউজ কৰিম আৰু ইউজ নকৰোঁ। তো ল'ৰা ছোৱালী হওক, আমাৰ হওক, ডাঙৰৰ হওক, পেটৰ কোনো অসুবিধা নহ'ব। আৰু দোকানৰ তেলটোতো আজি বনাই আজিয়ে পেলাই নিদিয়ে, কালিলৈ বনাব, পৰহিলৈ বনাব, তাত কম হ'লে মিক্স কৰিব, তেনেকৈ কৰি মাহো হ'ব পাৰে, দুমাহো হ'ব পাৰে। তো গতিকে ঘৰতে বনাই খুৱাব, ঘৰতে বনাই খাব, আমি যেনেকৈ বনাই খাইছোঁ। এই আমাৰ স্পাইৰেল পটেটো দুটা ৰেডি হৈ গ'ল। স্পাইৰেল পটেটো ধুনীয়া হৈছে। ইয়াত কোনো ফুড কালাৰ দিয়া নাই, আমি একদম ঘৰতে বনাইছোঁ বঢ়িয়াকৈ। এয়া ৰেডি হৈ গ'ল। ল'ৰা দুটাক খাব হৈছে, চুটি হৈছে, কিন্তু খাবলৈ টেষ্টি হৈছে। মেচিন নাই যিহেতুকে, সেইটো কাৰণে মোটামুটি হাতেৰে কাটিছোঁতো। আমি ঘৰতে বনোৱা কাৰণ চাওক, আমাৰ সৰু ল'ৰা আছে, খাব বিচাৰে, আমি দোকানত বনোৱাটো খাব দিব নোৱাৰোঁ। তো ইয়াতে এতিয়া চচ লগাম, মেয়নিজ লগাম, আৰু চাট মছলা মিক্স কৰিম, আৰু কিবা কিবি অলপ মছলা মিক্স কৰিম। তো হৈ গ'ল আমাৰ ৰেডি। বেটাহঁতক খাব দিওঁ এতিয়া। আমি ল'ৰাকেইটাক দি দিওঁ খাবলৈ, ৰৈ আছে। তো এইফালে আমাৰ ৰাইজ স্পাইৰেল পটেটো খোৱাত ব্যস্ত। বেটা কেনেকুৱা হৈছে জনাই দিয়া। মজ্জা হৈছে। ৰিয়ান ৰিয়ানে এইবিলাক কোৱাৰ কাৰণে বেয়া লাগে অ'। বেটা তুমি কৈ দিয়া কেনেকুৱা হৈছে, কৈ দিয়া। ভালে আছে, সি লাড্ডাল বাবা দীঘল হৈছে কাৰণে ভাঙিব লাগিছে কাৰণে সি বেয়া পাইছে। লাড্ডুডাল ভাঙি নহয়, এনেকৈ চুবাই খায়। তুমি খাই দেখুওৱা ধুনীয়াকৈ। দাদাই খাইছে চোৱা, এনেকৈ খাব লাগে, ভাল হৈছে ন, টেষ্টি। মজা। কুচু খাই থা। খাইছে কম, খেলছে বেছি। কেনেকুৱা হৈছে খাবলৈ? ভাল হৈছে। দোকানতকৈ ঘৰত বনোৱাটো ভাল হৈছে ন? দোকানত তেল মছলা বেয়া, আমি ঘৰতে বনাইছোঁ, ভালে হৈছে ন? একদম
ভাজি ভাজি খাওঁ লাগি আছে। বাকীবিলাকক মানে বেটাহঁতক দি আছোঁ খাবলৈ। সিহঁতক খোৱা দেখি আমাৰো খাওঁ লাগি আছে, কিন্তু আমাৰখিনি বনাই হোৱা নাই এতিয়ালৈকে। তো সোনকালে বনাই খাওঁ স্পাইৰেল পটেটো। খুৱাই বোৱাই শেষ হৈ গ'ল। এতিয়া আমি খাবলৈ বহিছোঁ। এয়া কেনেকুৱা হৈছে নাজানো, টেষ্টটো খাই চাওঁ। মানে ভালেই লাগিব লাগিছে টেষ্টটো। গৰম দেই, তো খাই চাওঁ। মস্তি হৈছে। মচমচীয়া সেইটো কাৰণে দোকানত আৰু কি দিয়ে নাজানো, কিন্তু আমি ঘৰত যে বনাইছোঁ আমাৰ কাৰণে জোখৰে ধুনীয়া হৈছে। তো স্পাইৰেল পটেটো খাইহে এতিয়া ল'ৰা টেবুলত বহ, নহ'লে ধুম পিটাম কৰিব এতিয়া। এতিয়া এইফালে ল'ৰা শুব আৰু ল'ৰাই ডাঙৰটো কৈছোঁ, নহ'লে ধুম পিটাম কৰিব। এতিয়া ল'ৰা পঢ়াওঁ নহ'লে